নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ অৰুণোদয় স্কিমত নাম আছে নে নাই সেইটো কেনেদৰে সাৰ্চ কৰিব আহক আমি এই ভিডিঅ'টোত আজি গোটেইখিনি জানো। আপোনালোকে ক্ৰমত যাব, ক্ৰমত যাই পেলাই ইয়াতে সাৰ্চ কৰিব অৰুণোদয় বুলি এই ইয়াতে দেখিছে প্ৰথমতে, আৰু এই ৱেবছাইটৰ লিংকটো ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত আপোনালোকে পাই যাব, তাৰ পৰা ডাইৰেক্ট এই ৱেবছাইটত আহিব পাৰিব। তাৰপিছত ইয়াতে ক্লিক কৰি দিব অৰুণোদয় বুলি। তাৰপিছত ইয়াতে দেখিছে অৰুণোদয় এম্পাৱাৰিং ফেমিলিজ, এম্পাৱাৰিং ওমেন, এম্পাৱাৰিং আছাম। তাৰপিছত ইয়াতে টোটেল বেনিফিচিয়াৰী দেখিছে কিমান আছে, 18,02,243টা। তাৰপিছত ইয়াতে এইকেইটা দেখিছে ভিউ ষ্টেটাছ, ৰেইজ এ কমপ্লেইণ্ট, ছাবমিট গ্ৰেভিয়েন্স, ভিউ বেনিফিচিয়াৰী ষ্টেটাছ। ইয়াতে ভিউ ষ্টেটাছ বুলি যে দেখিছে ইয়াতে ক্লিক কৰি দিব। তাৰপিছত ইয়াতে ডিষ্ট্ৰিক্ট ৱাইজ আছে, ডিষ্ট্ৰিক্ট ৱাইজ এইবিলাক চাওক, আপোনালোকে যোনখন ডিষ্ট্ৰিক্টৰ পৰা হয় ইয়াতে সেইটো চিলেক্ট কৰিব। তাৰপিছত ইয়াতে চাওক, ইয়াতে মই কামৰূপ, গতিকে কামৰূপ ডিষ্ট্ৰিক্ট চিলেক্ট কৰিছোঁ। ইয়াতে বেনিফিচিয়াৰী নাম্বাৰ, এই বস্তুটো আপোনালোকৰ যদি ইয়াতে নামটো আছে এইটো আপোনালোকে ক'ৰবাত টুকি থ'ব, বহীত এইটো টুকি থৈ দিব, কাৰণ ভৱিষ্যতে এইটো লাগিব। তাৰপিছত ইয়াতে দেখিছে ৰেইজ এ কমপ্লেইন, যদি আপুনি পইচাটো একাউণ্টত পোৱা নাই তেতিয়াহ'লে ইয়াতে ৰেইজ এ কমপ্লেইন কৰিব পাৰিব। তাৰপিছত ইয়াতে পেজ দিয়া আছে কিমান, টোটেল পেজ আছে 9,543টা। ইয়াতে চাওক কিমান, আপোনালোকে ইয়াতে নামৰ দ্বাৰাও চাৰ্চ কৰিব পাৰে, কাৰণ ইমানবিলাক ইয়াতে বেনিফিচিয়াৰী নাম আছে, গতিকে গোটেইকেইটা এনেকৈ চোৱাটো সম্ভৱ নহয়। গতিকে আপোনালোকৰ নিজৰ নামটো ইয়াতে লিখি দিব, তাৰপিছত ইয়াতে চাৰ্চ কৰি দিব, এইটো পাই যাব। মই অলপ আপোনালোকক দেখাই দি আছোঁ, এইটো পলাশবাৰী, কমলপুৰ, পলাশবাৰী, ৰঙিয়া, জালুকবাৰী। নেক্সট আপোনালোকে কিমান নেক্সট কৰিব লাগিব চাওক, 9,543টা। তাৰপিছত ইয়াতে মই নাম চাৰ্চ কৰি দেখাই দিওঁ। এনে ধৰক যিবিলাকৰ নামটো মই থাকিব বুলি ভাবিছোঁ আমাৰ গাঁৱৰ, সেইটো মই মাৰি দিছোঁ অলপ সহজ হোৱাৰ কাৰণে। তাৰপিছত ইয়াতে আপোনালোকে নামটো লিখি দিছে। তাৰপিছত ইয়াতে চাওক, এয়া বকো, এইটো লেক LAC লেজিছলেটিভ এছেম্বলি ইয়াতে দিয়া আছে বকো। তাৰপিছত ইয়াতে দিয়া আছে বেনিফিচিয়াৰী নাম্বাৰ, নেম, IFSC, বেংক নেম। ইয়াতে IFSCটো দিয়া আছে আৰু বেংক কোনখন একাউণ্ট দিছে, আপুনি কোনখন বেংকৰ ইয়াতে একাউণ্টটো দিছে ইয়াতে আহি আছে। এতিয়া চাওক ইয়াতে নাম বহুকেইটা আছে। তাৰপিছত ইয়াতে ধৰি লওক ছয়গাঁও, ইয়াতে বকোটোৱে চাৰ্চ কৰোঁ, যিহেতু আমাৰ বকো হয়, এইটো চাৰ্চ কৰি দিওঁ। তাৰপিছত ইয়াতে ক্লিক কৰি দিব। তাৰপিছত ইয়াতে চাওক আপোনাৰ ডিষ্ট্ৰিক্ট আহিব, তাৰপিছত বাখুৰা দিয়া, তাৰপিছত 44, ইয়াতে পঞ্চায়ত আছে 44, বাখুৰা দিয়া, ৰাঙেশ্বৰী। আপোনালোকে ইয়াতে নিজৰ নামটো গম পাব। তাৰপিছত ইয়াতে ক্লিক কৰি চাব কোনখন পঞ্চায়তৰ কোনখন ভিলেজৰ হয়, আৰু ডিষ্ট্ৰিক্টটোতো কামৰূপ আগত চিলেক্ট কৰাই আছে। এনেধৰণে আপোনালোকৰ নামটো ইয়াতে চাৰ্চ কৰিব পাৰে, আপোনাৰ এটা বেনিফিচিয়াৰী হয় নে নহয় অৰুণোদয় স্কিমত। গতিকে ভিডিঅ'টো যদি সহায়ক যেন লাগিছে বন্ধু বান্ধৱীসকল, ভিডিঅ'টো লাইক কৰি দিবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে ভিডিঅ'টো আজি এইখিনিলৈকে, ইয়াতে ভিডিঅ'টো সামৰণি মাৰিলোঁ।